হেল্ল' এভৰিৱান, মোৰ আন এটি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ এখন বিয়া খাবলৈ বুলি ৰেডি হৈ আছোঁ। মই ৰেডি হৈ গ'লোঁ। তাৰপিছত মানুহজন আজি আছে আমাৰ পেহী আইতাৰ ল'ৰা, মানে মোৰ মামাৰ বিয়া। বিয়া ঘৰত আহি অলপ বহিলোঁ আৰু এইজনী আমাৰ জয়ী মানুহ। তাৰপাছত হ'ল মোৰ নতুন মামী। কইনাৰ লগত অলপমান ভিডিঅ' লৈ ল'লোঁ। তাৰপিছত মাহীহঁতৰ লগত অলপমান ফটো উঠিলোঁগৈ আৰু এতিয়া আকৌ খাবলৈ আহিছোঁ। আজিৰ খানাটোত বহুতকেইটাই আইটেম আছিল, খাই বাৰু ভালেই লাগিল দেই। তাৰপাছত মামাহঁতৰ বিয়ালৈ মৰিনী সমষ্টিৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী ছাৰো আহিছিল। তেওঁলোকে ফটো মাৰি আছে, ময়ো ক্লিপ এটা ধুনীয়াকৈ লৈ ল'লোঁ। তাৰপাছত পেহী আইতাসকলে আকৌ পূৰা নাচিবলৈ লৈছে। যিহেতু বহুদিনৰ মূৰত এখন ঘৰৰ বিয়া ওলাইছে, সেয়েহে সকলোৱে ফূৰ্তি কৰি আছে। আৰু দুইজনী হ'ল বাইক ভনীয়েক, মানে মই পেহী আইতা। দুইজনী খুব ফূৰ্তি কৰে। আৰু নাচ বাগ লগতে ফূৰ্তিটো মেইন নহয় জানো। ফূৰ্তি কৰি মেলি তাৰপিছত ময়ো অলপমান ভিডিঅ' ক্লিপ লৈ ল'লোঁ। আৰু শেষত আমাৰ মৰম লগা কইনা, মানে মামীৰো এটা ভিডিঅ' ক্লিপ লৈ ল'লোঁ আজিলৈ। তেন্তে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব।